নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক আসাম পুলিচ ডিম ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্নৰ উত্তৰ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান? উত্তৰ 126খন। বন্ধুসকল, অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা হ'ল 126খন। নেক্সট প্ৰশ্নটো হৈছে অসমৰ মুঠ মাটিকালি কিমান? উত্তৰ ৭৮,৪৩৮ বৰ্গ কিমি। নেক্সট প্ৰশ্নটো হৈছে অসমৰ মাটিকালিয়ে দেশৰ সৰ্বমুঠ মাটিকালিৰ শতকৰা কিমান ভাগ আগুৰি আছে? উত্তৰ 2.39%। বন্ধুসকল, অসমৰ মাটিকালিয়ে দেশৰ সৰ্বমুঠ মাটিকালিৰ শতকৰা 2.39% আগুৰি আছে। নেক্সট প্ৰশ্নটো হৈছে বদৰপুৰ উত্তৰ পূব ৰেলৱেৰ এটা বৃহৎ জংচন। ই অসমৰ কোনখন জিলাত অৱস্থিত? উত্তৰ কৰিমগঞ্জ। বন্ধুসকল, মনত ৰাখিব বদৰপুৰ উত্তৰ পূব ৰেলৱেৰ এটা বৃহৎ জংচন। ই অসমৰ কৰিমগঞ্জ জিলাত অৱস্থিত। নেক্সট প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাত গৰম পানীৰ ঔ আছে? উত্তৰ গোলাঘাট জিলাত। বন্ধুসকল, অসমৰ গোলাঘাট জিলাত গৰম পানীৰ ঔ পোৱা যায়। নেক্সট প্ৰশ্নটো হৈছে অসমৰ জাতীয় প্ৰতীক কি? বন্ধুসকল, ইয়াৰ উত্তৰ হ'ল এশিঙীয়া গড়। এশিঙীয়া গড় অসমৰ জাতীয় প্ৰতীক। নেক্সট প্ৰশ্নটো হৈছে 2001 লোকপিয়ল অনুসৰি অসমত মহিলা আৰু পুৰুষৰ জনসংখ্যাৰ শতকৰা হাৰ কিমান? উত্তৰ মহিলাৰ শতকৰা হাৰ হ'ল 52% আৰু পুৰুষৰ শতকৰা হাৰ হ'ল 48%। নেক্সট প্ৰশ্নটো হৈছে অসমৰ পুৰণি নাম কি? উত্তৰ কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ। নেক্সট প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাত পুৰুষ মহিলাৰ অনুপাতৰ হাৰ সৰ্বাধিক? উত্তৰ গোৱালপাৰা। বন্ধুসকল, মনত ৰাখিব অসমৰ গোৱালপাৰা জিলাত পুৰুষ মহিলাৰ অনুপাতৰ হাৰ সৰ্বাধিক। নেক্সট প্ৰশ্নটো হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ কিমান? উত্তৰ 73.18%। নেক্সট প্ৰশ্নটো হৈছে 2001 চনৰ পৰা 2011 চনৰ ভিতৰত অসমত জনসংখ্যা বৃদ্ধিৰ শতকৰা হাৰ কিমান? উত্তৰ 16.93%। আজিৰ হোমৱৰ্ক কুৱেশ্যনটো হ'ল 2011 চনৰ লোকপিয়ল সমীক্ষা অনুসৰি অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি? ইয়াৰ উত্তৰ জানিলে তলত কমেণ্ট কৰক। আৰু এতিয়ালৈকে যদি আমাৰ টেলিগ্ৰাম চেনেলত জইন হৈ লোৱা নাই তেনেহ'লে এতিয়াই তলত দিয়া লিংকত ক্লিক কৰি জইন হৈ লওক। আজি ভিডিঅ'ত ইমানখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।